কিন্তু টাইমিং 9 বজাত ব্ৰেকফাষ্ট 10 বজাত ড্ৰেছ আপ সদায় সদায় মাৰ্কেটিং আচ্ছা 12 বজাত ইভিনিং কেনিকলৈ যোৱা মই হ'লে একদম কনফিউজিং দে দাদা গলে ডিউটি তুমি বাৰু কলৈ যোৱা এক্সেল পকাই স্কুটি অ নবৌ বিগুটি কিউটি তোমাৰ হাঁহিটি ডেকা বুঢ়া পাগল কৰা কি যে তোমাৰ চাৱনি মৰম লাগি কাৰোবাক নিদিবা সঁহাৰি হাত বগা দেহত লাগিব কলা দাগ আবেগৰে তাৰণাত মৰম হ'ব বজ্ৰপাত নবৌ সুখৰ সংসাৰত মেলিব সুখৰ সংসাৰত মেলিব দাইল পনীয়া হ'লে হ'ব ভাত চাউলীয়া হ'লে হ'ব ৱেঞ্জিজি অলৰা বুঢ়া টেৰা হ'লে হ'ব অনলি পইচা বিক তামাজা বিক পইচা নহ'লে চব চেছ পইচা বিক তামাজা বিক পইচা নহ'লে চব চেছ নকৰিবি হুলস্থুল ঠাণ্ডা ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা কুল কুল উঠে খংটো শুনিলে সেইজনী নামটো টিঙিচকে উঠে খংটো শুনিলে সেইজনী নামটো ভাল পাং বুলি মোক ঠগিলে পাই অইলৰ বুঢ়াটো আজিকালি সেই গুণে ধুনীয়া ছোৱালী দেখিলে নিজে কেনে চাং চকুলে এবাৰ সাপে খুটিলে ভয় লাগে জাননে কেঁচুকুমতিও দেখিলে জানো মই হ'লে একদম কনফিউজিং দে ছোৱালী কেনেকুৱা উজলা ৰঙ সুধিবি মৰাণৰ ছোৱালী কিমান ধুনীয়া কুচুম কৈলা সুধিবি ঘৰধৰা ছোৱালী গুণ গৰিমা ৰমেন্দা নহক সুধিবি প্ৰেমতে পৰি জ্বলা কলা খোৱাৰ মছলা কি ঐ বান্ধৈ আৰুনো মজা কি মাছলে গৈছিলো লিখাৰি দ্বীপ ৰংকিতকে সুধিবি এবৰ আজিয়ে কক লিখাৰি দ্বীপ